হেল্ল' বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে 2022-23 চনৰ স্কিমৰ PMAYG লিষ্টত অনলাইনত কেনেকৈ চেক কৰিব। মই আপোনালোকক দেখুৱাই দিম যে 2022-23 চনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা লিষ্ট অনলাইনত কেনেকৈ চেক কৰিব। যদি আপোনালোকৰ নামটো আহিছে তেতিয়াহ'লে আপুনি নিজে ফেমিলি ডিটেইলছ কেনেকৈ চেক কৰিব। গতিকে আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চেক কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ কৰি দিব। তো সাৰ্চ কৰি দিব PMAYG.nic.in। তাৰপিছত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত এনেকুৱাকৈ পেজ ওপেন হৈ যাব। এতিয়া আপুনি এইটো ক্লোজ কৰি দিব। তাৰপিছত চাব, যদি আপুনি মোবাইলত কৰি আছে তেনেহ'লে মোবাইলৰ কৰ্নাৰত চাব 3 ডট আছে, তাতে ক্লিক কৰি ডেস্কটপ মোডটো অন কৰি ল'ব। তাৰপিছত আপুনি চাব এৱাৰছফ্ট এতে যাব, যাই কিনে চাব যে ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ খোল খাব। তো আপুনি একদম স্ক্ৰল ডাউন কৰি তলফালে যাব, তাতে ই নম্বৰত আছে AC ৰিপৰ্ট, অৰ্থাৎ চেক ৰিপৰ্ট। তো আপুনি ইয়াৰে একেবাৰে 4 নম্বৰ যিটো আছে তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ খোল খাব। এতিয়া আপুনি ইয়াতে চাব চিলেকশ্যন ফিল্টাৰ, ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত চাব সিলেক্ট ডিস্ট্ৰিক্ট আহিব, তো ডিস্ট্ৰিক্টটো আপোনাৰ সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ তহচিলটো সিলেক্ট কৰি দিব, মানে ব্লকটো সিলেক্ট কৰাৰ পিছত আপোনাৰ গাঁও পঞ্চায়ত আহিব, আপোনাৰ গাঁও পঞ্চায়তটো সিলেক্ট কৰি দিব। তাৰপিছত চাব কেপচা ইয়াতে দিব দিছে 35+10, তো আপোনাৰ মাইনাছো আহিব পাৰে, তো আপুনি যিটো আহে সেইটো বহাই দিব। তো আপুনি চিম্পলি সাবমিটত ক্লিক কৰি দিব। তো সাবমিট কৰাৰ পিছত চাব গোটেইখিনি লিষ্ট আপোনাৰ গাঁৱৰ ইয়াতে শ্ব' কৰিব। তো ইয়াতে চাব আপোনাৰ গাঁৱৰ যিমান মানুহ আছে সকলোৰে নাম ইয়াতে আহি গৈছে। এতিয়া ইয়াৰ পৰা আপোনাৰ নামটো কেনেকৈ চেক কৰিব। তো তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলৰ কৰ্নাৰত যে 3 ডট আছে তাতে আপুনি ক্লিক কৰিব আৰু তলফালে চাব ফাইণ্ড আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব ইয়াতে সাৰ্চ কৰা এটা অপশ্যন আহিছে, ইয়াতে আপুনি আপোনাৰ নামটো এণ্টাৰ কৰি দিব। তো আপুনি নামটো এণ্টাৰ কৰাৰ পিছত চাব ৰেজিষ্ট্ৰেশ্যন নম্বৰ। তো আপোনাৰ ডিটেইলছটো চোৱাৰ বাবে ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো আছে আপোনাৰ তাতে আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত চাব আপোনাৰ যিমান ডিটেইলছ আছে সকলো ইয়াতে আহি যাব। তো আপুনি কিমান তাৰিখত চেংচন হৈছে ইয়াতে দেখা পাব। তাৰপিছত আপোনাৰ কিমান টকা সোমোৱাইছে ইয়াতে শ্ব' কৰিব। তো এনেকৈ আপুনি আপোনাৰ ডিটেইলছটো চাব পাৰিব। তো আজিৰ ভিডিঅ' এইখিনিয়ে, ধন্যবাদ।